সম্পূৰ্ণ বিচাৰে পৰিবহণ বিভাগত ওদালগুৰি যিটো কাৰ্যালয় স্থাপন কৰা হৈছিল সেই স্থাপন কৰা কাৰ্যালয়টো কিন্তু এইটো আধাৰো হৈ আছে আৰু কোনে কাৰ মাটি সেই কথাটো আজিলৈকে DPO MVয়ে ক'ব নোৱাৰে মই খবৰ পাইছোঁ আৰু এই আঁচনিটো BTCৰ দ্বাৰা লোৱা হৈছিলে এতিয়া ষ্টপ হৈ আছে আধৰুৱা হৈ আছে আৰু এই বিষয়টো লৈ ময়ো অলপ চিন্তা কৰি আছোঁ কি কৰা যায় জিলাখনত যিহেতু পাৰ্মানেণ্ট এটা DTO অফিচ নাই আৰু মই নিজে যিহেতু ইয়াৰ পৰাই মন্ত্ৰী হৈছোঁ তাৰ কাৰণে এইবাৰ মই বাজেটৰ এটা প্ৰভিজন ৰাখিছোঁ নিয়মমতে BTC বনোৱা আঁচনিটো BTC কমপ্লিট কৰিব লাগিছিলে তথাপিও মই ভাবিলোঁ যে ইয়াৰ ৰিপৰ্টখিনি আহি থাকিব কিন্তু অফিচটোতো কিবাকে শেষ কৰিব লাগিব তাৰ কাৰণে এটা প্ৰভিজন ৰাখিছোঁ যিহেতু ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত চৰকাৰে পৰিবহণৰ ব্যৱস্থা কৰিছে ওদালগুৰি জিলা এতিয়ালৈ অন্তৰ্ভুক্ত হোৱা নাই কেতিয়া মনালে তেনেকুৱাতো দিয়া হোৱা নাই এতিয়া 11টা জিলা দিছিল শিক্ষা বিভাগত মই শিক্ষা বিভাগ আৰু আমাৰ মাজত যদি কিবা বুজাবুজি হৈছে আগত হৈছে চাগে এতিয়া মোৰ সময়ত হোৱা নাই মই এইখিনি চাই ল'ম